গুড মৰ্ণিং আৰু মই এতিয়া বৰ্তমান শুৱাৰ পৰা উঠিলোঁ। বিৰাট ঠাণ্ডা আছিল গোটেই ৰাতিটো, যেন তেন পাৰ কৰিলোঁ আৰু এতিয়া ব'লক আমি ব্ৰেকফাষ্ট কৰিব যাওঁ। ব্ৰেকফাষ্টতনো কি কি আছে ব'লক চাওঁ এবাৰ। তো আহক আমি এতিয়া ৰাতিপুৱা সময়ত ব্ৰেকফাষ্টত কি কি পাওঁ এবাৰ চাওঁ। ইয়াতে আছে গৰম গৰম পুৰি, অ'কে, আৰু ইয়াত আছে মটৰ টাইপৰ কিবা চানা দালি আৰু ইফালে আছে আমাৰ মিল্ক, এইফালে জুচ আছে আৰু এইফালে বইল ডিম আছে আৰু ইয়াতে জলকীয়া এটা ধুনীয়া চাটনি, ব্ৰেডৰো ব্যৱস্থা আছে। ব্ৰেড যদি আপুনি খাই ইয়াতে ভৰাই দিলেই হ'ল আৰু ব্ৰেড ওলাই যাব। ঠিক আছে, আৰু কিটচেনটো চাওকচোন কি ধুনীয়া লাগিছে, খৰিবিলাক এনেকৈ থৈ দিছে আৰু এইটো কিটচেন, ইয়াতে আমি বহি পেলাই অলপ জুই ফুৰাই ল'ব পাৰি। ইয়াত তামোলবিলাক এনেকৈ শুকুৱাই ৰাখিছে আৰু এইটো কি বস্তু মই নাজানো, কিন্তু এনেকৈ বস্তুবিলাক ধুনীয়া পৰিপাটিকৈ, ইমান ধুনীয়া কিটচেন এটা সঁচাকৈ আমাকো দৰকাৰ হয়। মন যায় এনেকৈ কিটচেনৰ ওচৰত জুই ফুৰাই ফুৰাই কথা পাতিবলৈ, আড্ডা মাৰিবলৈ। আৰু খুব ধুনীয়াকৈ সজাইছে এই কিটচেনটো, চব প্ৰত্যেকটো বস্তুৰ ইউনিক হয়। বৰ ভাল লাগিল কিন্তু ইয়াতে। চাহ আহি গ'ল মোৰ, লাল চাহ, বিৰাট ধুনীয়া এটা কাপত চাহ, বহুত ধুনীয়া হয়। আৰু ৰাতিপুৱাই অকণমান হেভি লৈ ল'লোঁ আজি, পুৰি চব্জিটো লৈছোঁৱেই, ডিম, কল আৰু জলকীয়া চাটনিটো আৰু কৰ্ণফ্লেক্স অলপ লৈছোঁ। এইখিনি লৈ আজি আমি ব্ৰেকফাষ্টটো কৰিম। এতিয়া খাওঁ অকণমান।